ৰবাচোন ৰবা অকণমান ধৈৰ্য ধৰা ইমান ইমান কিহৰ খৰধৰ হৈছেনো লাহে লাহে গাই আছো নহয় উঠিছোহে মঞ্চত অকণমান আমি ধৈৰ্যশীল হ'ব লাগিব আমি মানুহে হয় আপোনালোকে জন্তু নেকি জন্তুটো নহয় মানুহ হয় তো অকণমান ধৈৰ্য ধৰিব লাগিব মই উঠিছোহে মঞ্চত তো ইমান হাল্লা নকৰিব কাৰণ গীত গাবলৈ আহিছোঁ আমাৰ যদি মাইণ্ডটো ঠাণ্ডা হৈ নাথাকে তো আমাৰ গীতবিলাক ভাল নহ'ব হয়নে নাই ৰাইজ হয়নে নাই আমাৰ মাইণ্ডটো ভাল হ'ব লাগিব তেতিয়াহে গীত ভাল হ'ব তো ইমান বেছি কিবা নকৰিব তো মই ধুনীয়াকৈ এটা এটাকৈ ধুনীয়াকৈ গীতবিলাক গাই যাই থাকিম আমিতো মানুহ হয় আমি শান্তিভাৱে থাকিব লাগিব সেইখিনি হলেহে আমি এজন মানুহ আমি সকলো মানুহ এজন মানুহ হবলৈ হলে ভাল ব্যৱহাৰ হ'ব লাগিব সেইখিনিয়ে মই একো আপোনালোকক বেয়া ব্যৱহাৰ কৰা নাই এইটো সত্য কথা মই বেয়া ব্যৱহাৰ কেলে কৰি আপোনালোকক ভাল পাওঁ মই আপোনালোকক ভাল পাওঁ তো সেইটো কাৰণে আহিছো মই ইয়ালে মই কাকো বেয়া ব্যৱহাৰ কৰা নাই ইয়াতে এইফালৰ পৰা বেয়া ইংগিত আহিছে এইফালে সকলোৱে এনজয় কৰি আছে এইফালে একো বেয়া ব্যৱহাৰ কৰে এইখিনিৰ পৰা আহিছে সেইখিনি মোৰ এইখিনিয়ে ক'ব লগা মই কাকো একো বেয়া ব্যৱহাৰ কৰিবলৈ অহা নাই আপোনালোকৰ লগত ফূৰ্তি কৰি পিছত গান গাবলৈ আহিছো ময়ো আপোনালোকৰ নিচিনা এজনী ছোৱালী একো ডাঙৰ কথা নহয় এইটো আমাৰ নিজৰ ব্যৱহাৰ নিজৰ পৰিচয় আমাৰ সকলোৱে ভাল আমি মানুহ হৈ থাকিব লাগিব থেংক ইউ কালকে ৭০,০০০ আমি খাম যে হৈ যোৱা যিটো ঘটনা আমি সেই বিষয়ে কলো আপোনালোকক আমি এটা কথা জনাব খুজিছো যে যিহেতু আমাৰ দক্ষিণ বিভাগৰ ৰাজ্যৰ ৰঙালী বিহুত এইবাৰ বিয়াল ভৰি হৈছে গতিকে আৰু ৭ বছৰ পিছতে সোণালী জয়ন্তী হ'বহি গতিকে আমি শিল্পী ইজন আহিম আৰু আহিব আমাৰ অনুষ্ঠানটো চলি থাকিব সেইকাৰণে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো কমিটিৰ তৰফৰ পৰা এক মিনিট ৰ'ব এতিয়া কবি যে আমি সমিতিয়ে যিটো মাতিছো যে সমিতিৰ তৰফৰ পৰা আমি আপোনালোকক ৰাইজৰ ওচৰত ক্ষমা খুজিছো হ'বনে সমিতিৰ পৰাই আমি ইমান এটা বৃহত্তৰ সমিতি ৰাইজৰ ওচৰত যিহেতু আমাৰ অনুষ্ঠান আগন্তুক দিনত চলাব লাগিব গতিকে আপোনালোকৰ ওচৰত আমি ক্ষমা খুজিছো হ'বনে গতিকে আৰু আপোনালোকৰ ঘৰখন